নমস্কাৰ বন্ধুসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ। আৰু আপোনালোকে চাই আছে যোৰহাট ৰোষ্টাৰ বয়। আৰু আজি আমি লগৰ এটা ঘৰত আছোঁহি। লগৰটোৰ বাৰ্থডে হয়। এতিয়া বাৰ্থডে ৰাতিকৈ পাৰ্টি হ'ব আৰু অলপ গধূলি সময়ত পাৰ্টিটো হ'ব মানে। আৰু এতিয়া আমি টেঙা খাব লৈছোঁ, ৰবাব টেঙা। সিহঁতৰ ঘৰতে আছোঁ। এইপিনে কলপাত কাটিছেই, চাই থাকক ভিডিঅ'টো। দেখাই আছোঁ, কলপাত কাটি আছোঁ। কলপাতখন এতিয়া ধুবলৈ গৈ আছোঁ সিহঁতৰ পিছপিনে পুখুৰীলৈ। চাই থাকক আপোনালোকে। এইজোপা টেঙা গছজোপা টেঙা পাৰিলোঁ 3টা। এতিয়া পুখুৰীলৈ গৈ আছোঁ আমি কলপাত ধুবলৈ। এইটো এটা পুখুৰী। এই পুখুৰীটো পানী ইউজ নকৰে সিহঁতি। পুখুৰীৰ পানীখিনি ইমান এটা ভাল নহয়। এইটো সেয়া পিছপিনে সেয়া আগত সেইডোখৰত পুখুৰী এটা আছে, তাৰ পানী সিহঁতি ইউজ কৰে। খাবলৈ বেলেগ পানী ইউজ কৰে। আৰু পিছপিনে চক গাইছ, মেইন বস্তু ধাননি। পিছপিনে ধাননি পথাৰ আছে সিহঁতৰ ঘৰৰ পিছপিনে। সেইবোৰ ৰ'দত চোলা পেণ্ট মেলি থৈছে। আৰু এইটো পানী ধোৱা পখলাৰ কাৰণে ইউজ কৰে। পানীখিনি গা ধোৱাৰ কাৰণে নকয়। এইটো সিহঁতি এইবোৰ বৰ্তন ধুবলৈ ইউজ কৰে। কলপাত ধুইছে ধনে। ফাইনেলি গাইছ কলপাত ধুই আনিলোঁ। আৰু এইপিনে চক ইয়াত টেঙা আৰু এইটো নিমখ জলকীয়া আনি আছে। ইয়াত টেঙা কাটিব এতিয়া আপোনালোকে চাই থাকক, দেখুৱাই আছোঁ। ইয়াত টেঙা কাটিব এতিয়া সিহঁতি লগৰতে। পিয়াঞ্জৰ চেণ্ডাল খোলা এই ৰস্তা গ'লটো। এইপিনে এতিয়া টেঙা কাটিব এতিয়া সিহঁতি, আৰু খোৱা সময়ত দেখুৱাইছোঁ আপোনালোকক। ফাইনেলি গাইছ এইপিনে টেঙা কাটি আছে সিহঁতি। এতিয়া চাই লওক, টেঙা কাটি আছে। এইপিনে এইটো বহি আছে, আৰু এইপিনে এইটো, আৰু এইটো টেঙা কাটি আছে। এতিয়া টেঙা কাটি হৈছে। এইপিনে সিহঁতি টেঙা কাটি আছে এতিয়া সেইটো, আৰু ই টেঙা গুচাই আছে। আৰু গুচাইছোঁ, আপোনালোকে চাই থাকক, দেখুৱাইছোঁ। এতিয়া কওকচোন কাৰ কাৰ জিভা পানী গৈছে, কমেণ্টত জনাই দিব। সেইপিনে ফাইনেলি হৈ গ'ল। এয়া টেঙা খাই আছোঁ আমি। এয়া মানে ৰাক্ষস এটা আছে পিটকাই টেঙা পি। কাৰ কাৰ জিভা পানী পৰিছে কওকচোন কমেণ্টত। ফাইনেলি প্লেট চফা হৈ গৈছে। ফাইনেলি চফা হ'ল 3টা টেঙা আৰু 4টা পাৰিব লাগিব এতিয়া। খাই আছোঁ গাইছ। চ' গাইছ আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'টো লাইক কৰি দিয়া, আৰু চেনেলটোত যদি নতুনকৈ আহিছা তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া। থেংক ইউ ছ' মাছ ফৰ ৱাচিং, ফৰ বাই।